Good evening. Last classত আমি 2.1 গোটেইকেইটা অংক চাইছিলোঁ। এতিয়া আমি 2.2 অংককেইটা চাইছোঁ। এই অংককেইটা কৰাৰ আগতে আমি দুটা পদ জানিব লাগিব। প্ৰথমটো হ'ল কি, এটা বহুপদৰ শূন্য আৰু হৰৰ মাজত সম্বন্ধটো। এটা বহুপদৰ শূন্য আৰু হৰবোৰৰ মাজৰ সম্পৰ্ক। Relationship between zeros and coefficient of a polynomial. ঠিক আছে, যদি px হ'ল এটা বহুপদ, কি বহুপদটো? দ্বিঘাত বহুপদ। ax² প্লাছ bx প্লাছ c বহুপদটোৰ দুটা শূন্য আলফা, এই চিনটোক আমি কি বুলি কওঁ? আলফা আৰু বিটা হয়, তেন্তে শূন্য দুটাৰ সমষ্টি মানে যোগফল। শূন্য দুটা কি? আলফা আৰু বিটা। তো সমষ্টি কৰিলে কি হ'ব? যোগফল কৰিলে আলফা প্লাছ বিটা ইকুৱেল টু মাইনাছ বি বাই এ। তো বিটো কি? বিটো হ'ল এক্সৰ সহগ আৰু এটো হ'ল x² সহগ। যিহেতু ইয়াত মাইনাছ আছে, সেইকাৰণে মাইনাছ ওপৰত হ'ল এক্সৰ সহগ আৰু তলত হ'ল কি? এটো হ'ল x² সহগ, এইটো x² সহগ। তাৰপিছত শূন্য দুটাৰ গুণফল। শূন্য দুটাৰ যদি আমি গুণফল কৰোঁ কি হ'ব? আলফা পূৰণ বিটা মানে আলফা বিটা ইকুৱেল টু সূত্ৰটো কি? চি বাই এ ইকুৱেল টু চিটো হ'ল ধ্ৰুৱক পদ আৰু এটো হ'ল কি? x² সহগ। ঠিক আছে, এইটো তোমালোকে মুখস্থ কৰিব লাগিব। এতিয়া চোৱা, আমি অংক এটা প্ৰথমে চাই লওঁ। এনে এটা অংক উদাহৰণৰ পৰা, x² প্লাছ 7x প্লাছ 10 দ্বিঘাত স্কুৱাৰ আছে, সেইকাৰণে দ্বিঘাত। বহুপদটোৰ শূন্যবোৰ উলিওৱা। প্ৰথমে আমি শূন্যবোৰ ইয়াত ওলাব লাগিব আৰু এই শূন্য আৰু হৰবোৰৰ মাজৰ সম্পৰ্কটো পৰীক্ষা কৰিব লাগিব। ঠিক আছে, তো এনেকুৱা অংক আমি ক্লাছ 9তো কৰিছিলোঁ, মধ্যম পদ বিভাজন। মনত আছেনে বাৰু? মধ্যম পদ বিভাজন। তো আমি এই অংকটো কৰাৰ আগত ইয়াক আমি ধৰা হ'ল px, বহুপদটোক আমি px বুলি ধৰি ল'লোঁ। px ইকুৱেল টু x² প্লাছ 7x প্লাছ 10। ঠিক আছে, ইয়াত x² সহগ কিমান? 1। 1ৰ লগত আমি কি কৰিম? ধ্ৰুৱক পদটোক প্ৰথমে পূৰণ কৰিম। তো 1ৰ লগত আমি যদি 10 পূৰণ কৰোঁ, কিমান পালোঁ? 10। এতিয়া 10ৰ আমি কি কৰিম? উৎপাদক ওলাম। 10ক আমি 2ৰে হৰণ কৰোঁ, 5 দুগুণ কিমান? 10 হ'ল। এতিয়া আমাৰ মাজৰ সংখ্যাটো লাগিব, 7 পাব লাগে আমি। তো 7 আমি কি কৰিলে পাম? এই দুটা উৎপাদক যোগ কৰিলে আমি পাম। তোমালোকে এটা কথা মনত থবা, ইয়াত যদি প্লাছ থাকে তেনেহ'লে উৎপাদকবোৰ কি হ'ব? প্লাছ। আৰু ইয়াত যদি মাইনাছ থাকে তেনেহ'লে উৎপাদক এটাৰ পৰা আনটো আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। ঠিক আছে, মাইনাছ কৰিব লাগিব। তো ইয়াত আমি কি পালোঁ? 2 + 5 = 7। তো x² থাকিলে এই 7ক আমি ভাঙি কি লিখিম? ইয়াক মধ্যম পদ, এইটোৱে মধ্যম পদ বিভাজন বুলি কয়। 7টোক ভাঙি আমি কি লিখিছোঁ? 2 + 5, লগত ইয়াত x আছে, xটো লিখিলোঁ, প্লাছ 10। x² প্লাছ, আমি যদি ব্ৰেকেটটো উঠাই দিওঁ কি হ'ব? 2 × x 2x, 5ৰ লগত x পূৰণ কৰিলে 5x প্লাছ 10 হ'ল। এতিয়া চোৱা, এই দুটাৰ মাজত কমন কি আছে? সাধাৰণ উৎপাদক। আৰু এই দুটাৰ মাজত সাধাৰণ উৎপাদক কি আছে? তো এই দুটাৰ মাজত সাধাৰণ উৎপাদক আছে, ইয়াত x² লগত 1 আছে, ইয়াত 2 আছে, আৰু ইয়াত x আছে দুটা, ইয়াত x আছে এটা। তাৰমানে দুটাৰ মাজত সাধাৰণ উৎপাদক হ'ল x। তো xটো আমি কমন লৈ ল'লোঁ, দুটাৰ পৰা এটা x আহি গ'ল বাহিৰত কমনত। তো থাকিলে ইয়াত এটা x প্লাছ এই xটো বাহিৰত আহি গ'ল, কি থাকিলে ইয়াৰ পৰা? 2 প্লাছ। এতিয়া চোৱা, এই দুটাৰ মাজত সাধাৰণ উৎপাদক কি? 10 আছে, ইয়াত 5 আছে। 10ক আমি 5 দি হৰণ কৰিব পাৰি, হয়নে নহয়? তো এই দুটাৰ মাজত কি কমন? 5 আমি কমন ল'লোঁ। তো ইয়াত কি থাকিলে? x প্লাছ 10ক আমি 5 দি হৰণ কৰিলে কিমান থাকিলে? 2। এটা কথা তোমালোকে মধ্যম পদ বিভাজনত মনত থবা, এই ব্ৰেকেটত থকা বন্ধনীত থকা পদবোৰ সদায় কি হ'ব লাগিব? একে হ'ব লাগিব। এতিয়া এই বন্ধনীত থকা পদবোৰ আমি এবাৰ লিখিম আৰু বন্ধনীৰ বাহিৰত থকা পদটো আমি আন এটা বন্ধনীত লিখিম। তো ইয়াত বন্ধনীত থকা দুটা মিলি আছে, x + 5, আৰু বন্ধনীৰ বাহিৰত থকা আছে বন্ধনীৰ ভিতৰত থকাটো কি? x + 2, আৰু বন্ধনীৰ বাহিৰত থকাটো হ'ল x + 5। ঠিক আছে, এতিয়া যিহেতু আমাৰ বহুপদৰ কি ওলাব লাগিব? শূন্যবোৰ ওলাব লাগিব। এতেকে px বহুপদটো শূন্য হ'ব যদিহে কি হ'ব? x + 2 = 0 বা x + 5 = 0। তো ইয়াৰ পৰা x = +2টো সেইপিনে লৈ গ'লে হ'ল -2, আৰু ইয়াৰ পৰা x = +5টো সেইপিনে লৈ গ'লে হ'ল -5। গতিকে শূন্য দুটা আমি কি পালোঁ? এটা হ'ল -2 আৰু এটা পাই -5। এইটো হ'ল আমি বহুপদৰ শূন্য পালোঁ। এতিয়া আমাক প্ৰশ্ন কৈছে কি?
শূন্যবোৰ আৰু হকবোৰৰ মাজৰ সম্পৰ্কবোৰ কি কৰিব লাগিব, শূন্যবোৰ আৰু হকবোৰৰ মাজৰ সম্পৰ্কবোৰ পৰীক্ষা কৰিব লাগিব। এতিয়া চোৱা সত্যাপন, এইটো আমি সত্যাপন কৰিছোঁ। চোৱা সত্যাপন, শূন্য দুটাৰ সমষ্টি মানে যোগফল। এটা শূন্য হ'ল -2, আনটো শূন্য হ'ল -5। তো সমষ্টি গৈছে মাজত যোগ চিন হ'ব -2 প্লাছ -5। তো -2 প্লাছে মাইনাছে মাইনাছ, ইয়াৰ পৰা -5 পালোঁ আমি। তো -2 আৰু -5 যোগ কৰিলে কিমান হ'ল -7। আমি জানো যিকোনো সংখ্যাৰ তলত কি থাকে 1। তো ইয়াত মাইনাছ থকাৰ কাৰণে মাইনাছ, ওপৰটো কি আছিলে এক্সৰ সহগ, আৰু তলৰটো কিমান x² সহগ। 1টো হ'ল x² সহগ। আকৌ শূন্য দুটাৰ গুণফল, শূন্যটো কিমান, এটা -5 ইনটু আৰু এটা শূন্য কিমান -5। এটা শূন্য হ'ল -2 আৰু এটা শূন্য হ'ল কিমান -5। তো মাইনাছে মাইনাছে কিমান প্লাছ 10/1 ইকুৱেল টু ধ্ৰুৱক পদ, ওপৰটো হ'ল ধ্ৰুৱক পদ, তলৰটো হ'ল কি x² সহগ। ঠিক আছে, তোমালোকে অনুশীলনৰ অংকবোৰ চেষ্টা কৰি চাবা, নহ'লে মই পিছত আকৌ দেখাম। অ'কে, গুড নাইট।